চাওক ধৰ্মৰ আলোচনা কৰাৰ পিছত যদি হাগ্ৰামা মহিলাৰী আহি যায় তেতিয়া বহুত অসুবিধা হয় তো যিয়ে নহওক ৰাজনীতি কৰা হিচাপে এই প্ৰশ্নটোতো আহিব চাওক হাগ্ৰামা মহিলাৰী আহ্বান মতে যদি আমি চলাব লাগে বা চলিব লাগে তেতিয়াতো UPPLৰ দৰকাৰেই নাছিলে গতিকে UPPLটো কিহৰ কাৰণে জন্ম হৈছে হাগ্ৰামা মহিলাৰী যেতিয়া হত্যা হিংসা বন্ধ কৰিব পৰা নাই এটা বড়োলেণ্ডটো অশান্তিময় এটা পৰিৱেশৰ পৰা শান্তিত ঘূৰি আনিব পৰা নাই ইয়াত স্কুল কলেজ নিৰ্মাণ কৰিব পৰা নাই একো কাম কৰিব নোৱাৰিলে তেতিয়া UPPLৰ জন্ম হ'ল আৰু UPPLক ৰাইজে নিৰ্বাচিত কৰি চৰকাৰ গঠন কৰিবলৈ দিলে এই ৰাইজৰ আদেশ মতে ৰাইজৰ নিৰ্দেশ মতে ৰাইজৰ বিচৰা মতে যোৱা 4-4টা বছৰত আমি ৰাইজৰ কামবিলাকে কৰি আছোঁ গতিকে ইয়াত যদি আজি হাগ্ৰামা মহিলাৰীয়ে কি কৈছে কি কোৱা নাই ইটো যদি আমি সিদ্ধান্ত ল'ব লাগে তেনেহ'লেতো আমি আকৌ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকে মানে ওপৰত থ'ব লাগিব যি মানুহজনে 5 বছৰত একবাৰো এছেম্বলিত নাহিল সেই মানুহজনৰ কি গুৰুত্ব আছে ৰাজনীতিত হাগ্ৰামা মহিলাৰী কৈছে আপোনাৰ চৰকাৰ মাত্ৰ 15 দিন তাৰপিছত বিটিআৰ পুনৰ বিয়াপৰ চৰকাৰ এই কথাটো ক'বলৈতো সি লাজ পাব লাগিছিলে আমাৰ চৰকাৰ গঠন কৰাত 2020 চনৰ মই 15 ডিচেম্বৰত শপত গ্ৰহণ কৰিছিলোঁ তেতিয়া কৈছিল এক সপ্তাহত চৰকাৰ ভাঙিব এক মাহত চৰকাৰ ভাঙিব 2 মাহত চৰকাৰ ভাঙিব হাইকোৰ্টত যাই কেছো দিলে তাৰ পিছত না তেখেতে কেছত জিকিল না চৰকাৰ ভাঙিল আমি 5 বছৰ সম্পূৰ্ণ বাজেট দাখিল কৰি এটা টকাও তেখেতৰ নিচিনা ঋণ নকৰাকৈ সুস্থভাৱে চৰকাৰ চলাই আজি দেখুৱাই দিছোঁ যে চৰকাৰ যদি চলাব ইচ্ছা আছে ৰাইজক যদি সেৱা কৰিব ইচ্ছা আছে সেৱা কৰিব পাৰে কাম কৰিব পাৰে যদি লিডাৰবিলাকে যদি কোটি কোটি টকা নাখায় ৰাইজৰ বহুত কাম কৰিব পাৰে সেইটো আমি দেখাই থৈ আহিছোঁ তেখেতক 4 বছৰত হাগ্ৰামা মহিলাক কিবা ক'ব নেকি আজি এই দিনটো হাগ্ৰামা মহিলাৰীয়ে সুস্থ শৰীৰ সুস্থ মন লৈ ভালকৈ সমাজৰ কাম কৰক এইটোৱে মোৰ আহ্বান স্যার বিটিআরটো উচ্ছেদ হ'ব নেকি দিলীপ শইকীয়াই ইতিমধ্যে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে বিটিআৰটো উচ্ছেদ হ'ব লাগে নে নালাগে আপোনালোকৰ মতে আপোনালোকে কি কয় অবৈধ থকা হ'ব লাগে চাওক বড়োলেণ্ডটো জুইৰ মাজেৰে আহাটো বেছি বছৰ হোৱা নাই জুই মাত্ৰ নুমিছে মাত্ৰ এতিয়া আৰু তাৎক্ষণিকভাৱে বড়োলেণ্ডত জুই আমি চাবলৈ মন নাই আমাৰ কোনোবা মা আমাৰ কোনোবা বাইদেউসকল মহিলাসকল শিশুসকল ঘৰ বাৰী এৰি পলাব লগা হওক এইটো আমি এতিয়া বিচৰা নাই এনেকা পৰিৱেশ বড়োলেণ্ডত নাই 30-40 বছৰ আমি অশান্তিৰ মাজেৰে আহিছোঁ এই 30-40 বছৰত আমাৰ এটা সংগ্ৰাম কৰি পেলাই নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কাম কৰিছোঁ এই কাৰণে BSc BTC BTR গঠন হ'ল এতিয়া আমাৰ জাতি গঠন কৰিব লাগে সমাজ গঠন কৰিব লাগে এইখিনি সময়ত আমি তেনেকা কোনো কাম কৰিব বিচৰা নাই যিয়ে পুনৰ আমাক জুইৰ মাজেৰে ঠেলি নিব আৰু আমাৰ ল'ৰা ছোৱালী যিবিলাক স্কুল কলেজত পঢ়িছে তেখেতসকলৰ ভৱিষ্যতটো মানে অন্ধকাৰ হ'ব আমাৰ যিসকলে আজি নতুনকৈ বেপাৰ বাণিজ্য কৰিবলৈ শিকিছে খেতি কৰিবলৈ শিকিছে তেখেতসকলে পুনৰ মানে নিজৰ খেতি পথাৰ এৰি ক'ৰবাত যাব লগা হওক তেনেকা পৰিৱেশবিলাক আমি কৰিবলৈ বিচৰা নাই আমি এটা সুস্থ চিন্তালৈ সুস্থ বাতাবৰণৰ মাজেৰে স্থিৰতা আনি সমাজত আগবাঢ়ি যাব বিচাৰোঁ প্ৰায় 14টা বিভিন্ন ধৰ্ম প্ৰচাৰ কৰা আমাৰ ধৰ্ম যাজকসকল ধৰ্মগুৰুসকল দেউৰীসকল আমাৰ পুৰোহিতসকল সত্ৰাধিকাৰ সকলোৰে লগত অলপ চৰ্চা কৰিছোঁ আলোচনা কৰিছোঁ আৰু তেখেতসকলৰ লগত ভাৱ বিনিময় অনুষ্ঠানত নিজে আছিলোঁ কথাটো হৈছে যে সমাজখন যদি সুস্থ আৰু সঠিক দিশত আগবাঢ়ি নিব লাগে আধ্যাত্মিক চৰ্চাটো গুৰুত্ব দিব লাগিব আমি জানো যে আধুনিক শিক্ষা আৰম্ভ হোৱাৰ বহুত বছৰ আগতে ধৰ্ম আৰম্ভ হৈছিলে তাৰ পিছত আধুনিক শিক্ষা আৰম্ভ হৈছে আমি শুনিছিলোঁ এই সময়ত ঋষিমুনিবিলাকৰ আশ্ৰমত যায় মানুহবিলাকে জ্ঞান লৈছিলে আৰু তেনেকুৱা জ্ঞানবিলাকো খুব পাৰফেক্ট জ্ঞান আছিলে ৰজা মহাৰাজাবিলাক নিজৰ সন্তানবিলাককো সেই আশ্ৰমতে পঠাইছিলে তাৰ পিছত আজি ফৰ্মেল এডুকেশ্যন হ'ল ফৰ্মেল এডুকেশ্যনৰ পিছত মাজৰ সময়খিনিত সমাজখনত বহুত খেলিমেলি আহিল ধৰ্মত বিশ্বাসটো যেতিয়া কমি দিলে তেতিয়া মানুহৰ মাজত বহুতখিনি মানে আনৱান্টেড সিচুৱেশ্যনবিলাক হ'ল আননেচেচাৰী বিভিন্ন সমস্যা হ'ল কৰাপশ্যন বাঢ়িল মানুহৰ মনবিলাক বেয়া হ'ল তাৰে পৰা আকৌ ওলাই আহি লাহে লাহেকৈ এতিয়া ধৰ্মৰ প্ৰতি আধ্যাত্মিক চৰ্চাৰ প্ৰতি মানুহৰ অলপ আকৰ্ষণ এটা আকৃষ্ট এটা বাঢ়িছে চ' ইয়াত সমাজখন মানে আৰু সঠিক পথত আগবাঢ়িব সেইটো মই দেখিবলৈ পাইছোঁ বড়োলেণ্ড অঞ্চল এটা সময়ত হিংসা জৰ্জৰিত অঞ্চল আছিলে এই অঞ্চলত বিভিন্ন কাৰণত জাতি সমাজৰ মাজত ভেদাভেদ সৃষ্টি হৈছিলে
বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস হেৰাই গৈছিলে আৰু তাৰ পিছত পুনৰ আমি বহুত সকলোৱে চেষ্টা কৰাৰ পিছত সকলো প্ৰাৰ্থনা কৰাৰ পিছত 5 বছৰ সময় পালোঁ আমি খুব শান্তিৰে আমি পাৰ কৰিলোঁ আৰু এনেকুৱা পৰিৱেশ যদি 10 বছৰ আগত বা 20 বছৰ আগত যদি পালেহেঁতেন আমাৰ অঞ্চলৰ পৰাও বহুত সাহিত্যিক আমাৰ অঞ্চলৰ পৰাও বহুত মানে গৱেষক আমাৰ অঞ্চলৰ পৰাও বহুত বিজ্ঞানিক হয়তো জন্ম পালেহেঁতেন তো আজি আমাৰ কেতিয়াবা ভয় হয় যে আমাৰ সমাজখন পুনৰ তেনেকা বিশৃংখল অৱস্থাত যাব নেকি এটা সময়ত মদ ভাং জুৱা মেলা এইবিলাক কৰিব নাপালে মানুহ মাৰামাৰি কৰিব বিচৰা আছিলে কোনোবাক যদি কয় ক'ৰবাত জুৱা বন্ধ কৰ তেতিয়া মানে ইয়াত মাৰামাৰি কৰিবলৈ আহে কেতিয়াবা প্ৰশাসনকো পুলিচকো তেখেতসকলে ব্যৱহাৰ কৰে তেনেকুৱা এটা পৰিৱেশ আছিলে কিন্তু আজি লাহে লাহেকৈ খুব এটা সুন্দৰ পৰিৱেশ আহিছে আৰু সেইকাৰণে মই ইয়াত ধৰ্মগুৰুসকলে আজিৰ সময়ত কি অনুভৱ কৰে তেখেতসকলে কি কথা ক'ব বিচাৰে এই কথাবিলাক শুনিবলৈ আহিছোঁ আৰু সুন্দৰকৈ ইয়াতে প্ৰায় 400 জন বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মৰ আমাৰ সাধু সন্ত প্ৰিছসকল আহি উপস্থিত হৈছে তেখেতসকলৰ কথা শুনি খুব ভাল লাগিছে আৰু অনাগত দিনত সমগ্ৰ বিটিআৰ অঞ্চলৰ বিভিন্ন অঞ্চলত আমি তেনেকুৱা আলোচনা বিলোচনাবিলাক কৰি আছোঁ আৰু যিমান পাৰোঁ চৰকাৰৰ পৰা তেখেতসকলক সহায় কৰিছোঁ বহুতখিনি 5 বছৰত হোৱা নাই কিন্তু যিমানখিনি পাৰিছোঁ আমি তেখেতসকলক চেষ্টা কৰিছোঁ যে সহায় কৰিবলৈ আৰু তেনেকুৱাই 1800 ধৰ্মীয় উপাসনাথলী ভালকৈ নিৰ্মাণ কৰিবলৈ আমি 2 লাখ অনুদান দিয়া হৈ গ'ল আৰু ইয়াৰ লগতে আমি কিছুমান আঞ্চলিক লেভেলত বা ডিষ্ট্ৰিক্ট লেভেলত যিবিলাক ডাঙৰ ধৰ্মীয় অনুষ্ঠান আছে ক'ৰবাত 50 লাখ 1 কোটি পৰ্যন্ত দিয়া হৈছে 4 বছৰত তেনেকুৱাকৈ বহুতখিনি ধৰ্মৰ প্ৰতি বা আমাৰ বিভিন্ন বিশ্বাস যিটো আছে এই বিশ্বাস কৰা লোকসকলৰ প্ৰতি আমি সহায় কৰিছোঁ যাতে এটা সুস্থ সমাজ